আজিকালি হাজবেণ্ড ৱাইফৰ মাজত বহুত কাজিয়া দেখা যায় নহয় জানো। আচলমতে কাজিয়া লগাটো একো ডাঙৰ কথা নহয়, যিহেতু হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া লগাটো স্বাভাৱিক কথা, একো ডাঙৰ কথা নহয়। কিন্তু সেই বুলিয়ে যে সম্পৰ্ক এটা পটককৈ এৰিম বুলি এৰি থৈ অহাটো আচলতে উচিত কথা নহয়। হাজবেণ্ড ৱাইফৰ মাজত কিবা এটা যদি কাজিয়া লাগে, তেতিয়াহ'লে তেখেতসকলে নিজে দুইজনে নিজৰ মাজতে আলোচনা কৰি পেলাই সেই সৰু সৰু কথাবিলাক আলোচনাৰ মাধ্যমেৰে শেষ কৰিব পাৰে। এনেকুৱা নহয় যে সৰু কথা এটা লৈ পেলাই যে আপোনালোকে অজুহাত দি পেলাই যে সম্পৰ্ক এটা বিচ্ছেদ কৰি দিব, সেইটো কোনো কথা নহয়। মহিলাসকলকো কৈছোঁ যে আপোনালোকে অকণমান নিজৰ মানুহজনক বুজিবৰ কাৰণে চেষ্টা কৰকচোন। দিনৰ দিনটো তেখেতে বহুত চিন্তাত থাকে নহয় জানো, ঘৰ এখন চলাবৰ কাৰণে বহুতখিনি চিন্তা কৰিবলগীয়া হয়। আচলতে তেনে ক্ষেত্ৰত আপোনাক অকণমান যদি বেয়াকৈ কৈও দিয়ে বা কিবা এটা টানকৈ কৈও দিয়ে, আপুনি সেইবিলাক আচলতে যেতিয়া মানুহজনৰ খং উঠে তেতিয়া সেইখিনি সময়ত মনে মনে থাকিব, আৰু পিছত তেওঁ নিজে নিজে আচলতে ভাল হোৱা দেখা যায়। আৰু যদিহে তেওঁ খং উঠি থকা টাইমত আপুনিও যদি কিবা এটা কৈ দিয়ে, তেতিয়াহ'লে কাজিয়াটো আচলতে ডাঙৰৰ ফালে ঢাল খাই যায়। সেইকাৰণে যেতিয়া মানুহজনে খং কৰে তেতিয়া আপুনি অকণমান সৰু হৈ দিব, আৰু সম্পৰ্ক এটা পটককৈ শেষ কৰোঁ বুলি কৰাটো আচলতে উচিত কথা নহয়। আৰু মানুহ যদি কিবা এটা ক'লেই বাৰু আপুনি আৰু সেইবোৰ সৰু সুৰা কথাবোৰ ধৰি নাথাকি সম্পৰ্কবিলাক মধুৰ হ'ব লাগে। কাৰ ঘৰতনো কাজিয়া নালাগে, কাজিয়া সকলোৰে ঘৰত লাগে, কিন্তু সৰু সৰু কথাবোৰ ইগন'ৰ কৰি আৰু ভাল স্মৃতিবোৰ সজীৱ কৰি সম্পৰ্কটো আচলতে মধুৰ কৰিবৰ কাৰণে চেষ্টা কৰিব দেই।